दुखुनांथाव बाथ्रादि 17 बोसोर बैसोनि एल्ड्रिन मुसाहारि मुंनि सासे फरायसाया मोन्नैबो किडनि गाज्रि जानानै डायलिसिस बेमारजों जुजिगासिनो दङ। गोसो अनफावरि सोरबा सुबुङा एल्ड्रिन मुसाहारिनो किडनि दान होयोब्ला मोननो हास्थायदों नखरनि सुबुंफोरा। तामुलपुर जिल्लानि फाटकिजुलि हरतला गामिनि अनुकुमार मुसाहारि आरो मारियाम मुसाहारिनि 17 बोसोर बैसोनि नैथि फिसाज्ला एल्ड्रिन मुसाहारिया मोन्नैबो किडनि गाज्रि जानानै दासिम डायलिसिस बेमारजों जुजिनानै दङ। जागायजेननायनिफ्राय किडनि गाज्रि जानानै डायलिसिस बेमारजों जुजिनांनाया दासिम 5 दान जालांबाय। थाखो 10 जोबथा आनजाद लिरखांनाय समनिफ्रायनो मोन्नैबो किडनिआ गाज्रि जानानै डायलिसिस बेमारजों जुजिबोनांदों एल्ड्रिन मुसाहारिया। बेरामि एल्ड्रिन मुसाहारिनि सायाव सोरबाफोर गोसो अनफावरि सुबुंफोरा गावनि किडनिखौ दान होनो गोसो दङब्ला 7099102530 78966 72319 मबाइल नम्बरनि गेजेरजों सुराद लानानै मदद खालामनो हागोन। मोर गाँव हरतला पाटकिजुली तामुलपुर डिस्ट्रिक्ट। मोर दादा अनुप कुमार मुसाहारिर द्वितीय लड़ा श्री एल्ड्रिन मुसाहारी बर्तमान दुटा किडनी डैमेज होवार बारे हस्पिटालत ट्रिटमेंट चली आछे। तार बयस अकल 17 बছर। अलबते मेट्रिक परीक्षाটো उत्तीर्ण हल द्वितीय माने स्थानत। गतिके এই সৰু ল'ৰাটোৰ কাৰণে আমাৰ এতিয়া ঘৰৰ পৰা কোনো কিডনিটো এডজাষ্ট হোৱা নাই। ঘৰৰ পৰা টেষ্ট কৰা গৈছিলে কিন্তু এডজাষ্ট নোহোৱাৰ বাবে ট্ৰান্সপ্লান্ট কৰিব নোৱাৰিলে। এই গতিকে মই সমূহ ৰাইজক মা দেউতা ভাই ভনীসকলক মই অনুৰোধ কৰিব খুজিছোঁ, কোনোবা যদি এই সৰু ল'ৰাটোক বচাবৰ কাৰণে কোনোবা আগবাঢ়ি আহে নিজৰ কিডনিটো দান দি পেলাই, সেয়েহে মই অনুৰোধ কৰিব খুজিছোঁ যে আপোনালোকে কোনোবা যদি ইচ্ছা কৰে মোৰ কণ্টেক্টত তলত মই নাম্বাৰটো দিছোঁ 8402008343। এই নাম্বাৰত আপোনালোকে যেন যোগাযোগ কৰে মোক। ধন্যবাদ। প্ৰথমত আমি ডক্টৰ ৰবি বড়ো চিভিল হস্পিটালত বাক্সাত দেখুৱাইছিলোঁ, কিন্তু ইয়াত এই ডিপাৰ্টমেণ্টৰ সা সুবিধা নোহোৱাৰ বাবে তেওঁলোকে ৰেফাৰ কৰিলে। ইমাৰ্জেঞ্চি অৱস্থাত আমি এক্সেল কেয়াৰ গুৱাহাটীত এডমিট কৰালোঁ। 10 দিনৰ দৰে ইমাৰ্জেঞ্চিত এডমিট হৈ থাকিল। তাৰপিছত ডক্টৰে ক'লে কিডনি দুটা সম্পূৰ্ণ ডেমেজ হৈছে, আপোনালোকে ট্ৰান্সপ্লান্ট কৰাৰ ব্যৱস্থাটো কৰিব লাগে। সেয়েহে আমি মাকৰ আৰু দেউতাক লৈ পেলাই টেষ্ট কৰাইছিলোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে দুজনৰো মানে দিব পৰা অৱস্থাত নাই। আৰু ঘৰৰে এজন টেষ্ট কৰাইছিলোঁ, তাৰো মানে দিব পৰা অৱস্থাত নাই। সেয়েহে আপোনালোকৰ সমূহ ৰাইজক অনুৰোধ কৰিছোঁ যেন আপোনালোকে ল'ৰাৰ প্ৰতি অকণমান দয়া দৃষ্টি কৰি আগবাঢ়ি আহে কোনোবা। ধন্যবাদ। চিকিৎসা চলি আছে।